বনাবলৈ 22,000 টকা লৈছে আৰু ইয়াত চাওক এতিয়া কেনেকুৱা মজা হৈ আছে এল্টো এলেক্সাই চাওক গম পাইছেনে আপোনালোকে এইটো কেতিয়াৰ গাড়ী হয় তো ভিতৰতো দেখুৱাই দিছোঁ আপোনালোকক এইটো চাওক তো আগতে এনেকৈ থাকে পুৰা এইটো এচিৰ হয় ফেনটো এনেকৈ থাকে তো এইটো চাওক এইবোৰ টেপটো থাকে টেপটো এতিয়া নাই ইয়াত তো মিটাৰটো চাওক বেলেগ ইয়াত তেলৰটো আছিলে তাৰপৰা এইটো মিটাৰ স্পীড মিটাৰটো কিমান চলালে সেইটো দেখুৱাই চাওক তো এনেকৈ তাৰপৰা এইটো বনেটটো খোলা আগফালৰ বনেটটো টানি দিলে খোল খাই যাওঁ তাৰপৰা ইয়াত লাইটৰ এডজাষ্টমেণ্টো আছে বাহিৰৰ পৰা এবাৰ দেখুৱাই দিছোঁ তো এইটো চাওক বাহিৰৰ পৰা তো এইটো এল্টো এলেক্সাই হয় এইটো মডেল এইটো কিমান চনৰ গাড়ী আপোনালোকক মই ভালকৈ কৈ আছোঁ বাৰু চাই লওক তো দেখিলে আপোনালোকে হুইল কেপটো ধুনীয়া এটা ষ্টেজত জুপলি গৈ থাকে তেতিয়া পুৰা ভাল লাগে এইফালে চাওক এইফালে এইটো ডেণ্ট পৰিলে এইটো মানে কি গৰু এটা আহি পিনি মানে পুৰা ইয়াত সোমাই দিলেহি মানে নিজে পুৰি জঁপিয়াই দিলেহি মানে তো সেইটো কাৰণে এইটো ডেণ্ট হৈ গ'ল এইটো অলপ ডেণ্ট তো দেখিলে আপোনালোকে এইটো মানে গাড়ী এতিয়া পুৰা টোটেলি A to Z বনাব দিয়া হ'ব আৰু ভিতৰৰ কাম আছে আৰু মুঠতে এইটো বনাই শেষ হোৱাৰ পিছত আপোনাক ধুনীয়াকৈ দেখুৱাই দিম এল্টো এলেক্সাই এল্টোটো উঠিলেগৈ আৰু এইটো মানে ইমানে পুৰণা হৈ গ'ল মানে এইটো উঠিয়ে থাকিলে মানে এলেক্সাইটো আছে তো এইটো চাওক ভিতৰটো দেখুৱাই দিছোঁ ডিগিটো এবাৰ খুলি দেখুৱাই দিছোঁ স্পেচটো তো এইটো চাওক স্পেচ চাওক তো ইমানটো স্পেচ আছিলে তো আগতে চাওক এইফালে ধুনীয়াকৈ বনাই ভাল ইমান আছে তো তলত আছে এইফালে স্পেয়াৰ চকাটো এইফালে তলত আছে এইফালে দেখিলে এইটো 2,000 years later. তো গাইছ এফালে চাওক কাম গোটেই চলি আছে চিট টিট খুলি গোটেই এইবোৰ মানে পুৰা একেবাৰে খুলি দিছে আৰু তাৰপৰা আকৌ এইফালে ৰেণ্ডাৰত লগাই আছে তো গোটেইখিনি হৈ লওক তাৰপিছত আপোনালোকক দেখুৱাই গৈ থাকিম চাই দিব তো ফাইনেলি গাইজ চাওক পুৰা টোটেলি ৰিষ্টাৰ্ট হৈ গ'ল তো চাই লওক মজাকে একদম পুৰা আগতে কেনেকুৱা আছিলে এতিয়া চাওক না কালাৰ চাওক পুৰা জিলিকি আছে তেফালে চাওক তো কি বনালো আপোনালোকক কৈ আছোঁ ফুল বডিৰ কালাৰ দিয়া হ'ল আকৌ তেফালে চাওক তাৰপৰা এইকেইটা ষ্টিকাৰ তো এইটো মাৰুতি চুজুকি এইটো আকৌ লগাই দিয়া হ'ল ধুনীয়াকৈ তাৰপৰা এইটো আছিলে এইটো এৰি গৈছিলে এল্টো এলেক্সাই এইটো ধুনীয়াকৈ লগাই দিয়া হ'ল এইফালে চাওক মানে ধুনীয়া চাইনিং এটা কৰিছে নে আপোনালোকে কওকচোন তো মজা তো এইফালে এলো হুইল কেপকেইটা তো এইকেইটা লগাই দিয়াৰ পিছত মানে লুকছটো বেলেগ হৈ যায় তো টোটেলি চেঞ্জ লুকছ তো এইফালে চাওক পুৰা চাইডৰ পৰা চাওক এইটো তো কি মজা লাগিছে নতুন যেনেকৈ প্ৰথম মানে যেতিয়া ডিলাৰৰ পৰা লৈ অহা হৈছিলে তো এইটো কালাৰ আহি গ'ল পুৰা এইটো চাওক তো এইফালে তো ফ্ৰণ্টৰ পৰা লুকছ একদম মজা গাড়ীৰ লগত চিটৰ কালাৰটো পুৰা মেচিং কৰি গৈছে মানে তেহলে চাওক 360 ভিউ তো আপোনালোকে 360 ভিউ দেখিলে এতিয়া ভিতৰটো দেখুৱাই দিছোঁ আপোনাক তো এফালে চাওক সিট পুৰা চেঞ্জ তো এফালে ভিতৰৰ ভিউটো দেখুৱাই দিছোঁ আপোনাক তো বেক সাইডৰ পৰা চাওক কি মজা লুক সেট আহিছে তো এফালে চাওক তো মেটটো এটো পুৰা টোটালি চেঞ্জ কৰা হৈ গ'ল এফালে চাওক আৰু মেটটো পুৰা ফিনিশিং কে লগাব দিছোঁ মানে তো এটা কিছু মানে আপোনাৰ অলপ ইয়াত গেপছ থাকি যায় ন পুৰা ফিনিশিং লগাব দিছোঁ তো এটো চাওক
ড্ৰাইভাৰ চিটটো চাওক তো এইফালে চিট পুৰা কি মজা চিট মানে পুৰা কোমল মানে সফ্ট আছে মানে এইটো তো ইয়াৰ দামটো কৈ আছোঁ তো এইফালে চাওক মেটটোৰ পুৰা ফিনিচিং লগাব দিছোঁ তো এইফালে মানে চেঞ্জ কৰা হৈছে তো কালাৰৰ পৰা ধৰি গৈ আপোনালোকে দেখিলে তো এইফালে অকল থাকিলে আপোনাৰ ষ্টেৰিং কভাৰটো তো ষ্টেৰিং কভাৰটো চেঞ্জ কৰা নহ'ল এইটো ভালে হৈ আছে যিহেতু তো তাৰ পৰা ডেস্ক বৰ্ডটো মানে ধুনীয়াকৈ মানে পলিচ চলিচ কৰি ধুনীয়া কৰি দিলে মানে 2005 গাড়ী তো এতিয়া 17 বছৰ হৈ আছে তো এতিয়া চাওক পুৰা শ্ব'ৰুম কণ্ডিশ্যন হৈ গ'ল পুৰা আৰু এটা কথা ক'ব পাহৰি আছোঁ টায়াৰকেইটা পুৰা টায়াৰকেইটাও চেঞ্জ কৰা হৈছে চাওক পুৰা নতুন টায়াৰ তো দেখিছে মোৰ টায়াৰ গোটেইকেইটা চেঞ্জ কৰা হৈছে গোটেই 4টা টায়াৰ চেঞ্জ কৰা তো গাইজ এতিয়া মানে কি এখন গাড়ী মানে টোটেল খৰচ হয় 40,500 খৰচ হৈছে এইটো গাড়ীত আপোনাৰ টায়াৰ 3টা এতিয়া চেঞ্জ কৰা হ'ল এটাত 2800 টকাকৈ লৈছে টায়াৰ এটাত 2800 টকা তো উইদাউট টিপ মানে তো টিপটো অলৰেডি আছিলে তো তাৰ পৰা আপোনাৰ সিট কভাৰটো ল'লে আপোনাৰ 3,500 মেটটো ল'লে এনেকৈ 1400 ফুল গাড়ী কালাৰ কৰোঁতে আপোনাৰ গৈছে 22,000 মানে ৰংটো যোনটো বনোৱা হয় তো গাড়ীৰ কাৰণে এইটো ৰং বনাবলৈ 22,000 টকা লৈছে আৰু ইয়াত আপোনাৰ মেকিং যোনটো চাৰ্জ লৈছে 3,000 মুঠতে 25,000 এইফালে তো এইফালে টায়াৰ 3টাত 2800 টকাকৈ আপোনালোকে প্লাছ কৰি চাব পাৰে আৰু থাকিলে ইয়াত চিট কভাৰ আৰু এইটো এই ৰেইন গাৰ্ডকেইটা পুৰা 4টা লগাই দিয়া হ'ল এইফালে এইটো ৰেইন গাৰ্ডটো নাছিলেগৈ তো ৰেইন গাৰ্ডটো লগাই দিয়া হ'ল চাই লওক এইফালে তো চাওক 2005 গাড়ী 40,500ত পুৰা শ্ব'ৰুম কণ্ডিশ্যন এল'কেইটা চাওক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব এল'কেইটা পুৰা লুকছটোৱে গাড়ীখনৰ চেঞ্জ কৰি দিছে তো চাওক আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব গাইছ আৰু গাড়ীখন কেনেকুৱা লাগিছে কমেণ্ট কৰিব নাপাহৰিব কেনেকুৱা পালে তো আপোনালোকেও যদি এনেকুৱা পুৰণা গাড়ী আছে বনাই ল'ব পাৰিব আপোনাক ডিছক্ৰিপশ্যনত লিংক দি দিম আৰু ক'ত বনোৱা হৈছিল বস্তু ক'ৰ পৰা লগা হৈছিল A to Z দি দিম তো গাইজ ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে প্লিজ লাইক এটা কৰিব আৰু যদি নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব তো গাইজ পুনৰ অন্য এটা ভিডিঅ'ত নতুন এটা কণ্টেণ্টত লগ পাইছোঁ গাইজ তো ভিডিঅ'টো আজি ইমানতে শেষ কৰিছোঁ বাই বাই গাইজ